Hey guys, কি খবৰ সকলোৰে বৰ্তমান মোৰো ভালেই আছো আৰু আজি আমি মানে হেঠাইলৈ যাম তাত কিয় যাম কেলৈ যাম কি কাৰণত যাম আপোনালোকক দেখুৱাম আৰু তেন্তে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ অকণমান স্কিপ নকৰাকৈ চাই থাকিব হা লালু ওলাই ৰেডি হ'লো এতিয়া যাওঁ বেটা আৰু মই আৰু মোৰ মানুহ যাম তেন্তে ব'লক আৰু এয়া আমি এতিয়া মেডিকেল পালোহি এতিয়া মেডিকেলত অলপ বেটা চিকিৎসা কৰোঁ ইয়াতে গৈ আছো কি কোনটি নকবা এইপিনে চাওঁ এইপিনে চাহ ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া এইপিনে দেখিছা চাওঁ এইপিনে চাওঁ আৰু এইয়া দেখিছেনে এইয়া এইপিনে ফুল ইমান ধুনীয়াকৈ মানে ফুলি আছে ইমান ধুনীয়া ফুল আৰু এইপিনে চাওক ইমান যে ধুনীয়া আৰু পৰিৱেশ বাপৰি আৰু এই তেনেকৈ মানে পচাই থৈছে আৰু এইখিনি দেখিছেনে বিলাহী ইয়াতে বিলাহী মানে সকলোবোৰ পুৰণি বাৰী আৰু বিলাহী সকলোবোৰ পচাইছে এতিয়া মানে আমি ঘৰলৈ যাবলৈ মানে এতিয়া ওলাই আহিলোঁ এতিয়া গৈ আছোঁ আৰু টাউনত অলপ ৰখিমগৈ এতিয়া আৰু এয়া টাউন পালোঁহি আমি অলপ ৰখিছোঁ মানে ফাৰ্মাচীৰ পৰা দেউতাকে বস্তুবোৰ লৈ ল'ব গৈছে আমি ইয়াত অলপ বেটা আৰু মই ৰখিছোঁ এতিয়া আমি ফুচকা খাই লওঁ আৰু আমি মানে এতিয়া চেণ্ডেলো আৰু সোমালোঁ বেটাৰ কাৰণে ঘৰ পালোহি আমি মেডিকেলৰ পৰা আহি এতিয়া বহি আছোঁ আৰু বহি কিনে মানে এইখিনি বেটাৰ খাবলৈ দিছে এইখিনি ঔষধ হয় বেটাৰ কাৰণে এতিয়া অৰেঞ্জ দিছে আৰু বেটাৰ ঔষধ দিছে আৰু আহোঁতে মানে যেতিয়া যাব নাপাওঁ যে এইটো কাৰণে টাউনৰ পৰা মানে এয়া বেটাৰ জোতা লৈ আনিছোঁ এইটো এটা আৰু এয়া এটা এইযোৰ চেণ্ডেল হয় বেটাৰ কাৰণে আৰু এতিয়া খুলি নেদেখাই এতিয়া মনটো ভাল লগা নাই মানে টাউনৰ পৰা আহি কিনে মেডিকেল আহোঁতে মানে লৈ আনিছোঁ আকৌ এবাৰ যাবলৈ মানে সময় নহয় সেইটো কাৰণে একেবাৰে লৈ আনিছোঁ আৰু আজি মানে একদম পুৰাতে মানে ক'লৈ গৈছোঁ কি কৰিম আপোনালোকক দেখুৱাই আছোঁ তেন্তে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ তেন্তে আজি আকৌ মানে বেটাৰ কাৰণে আজি এঠাইলৈ যাব লগা আছে যাম তেন্তে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ
বিহুৰ পৰাই বেটাৰ গাটো ভাল নাই। আজি আকৌ যাম, মানে কি হৈছে দেখুৱাম। তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। তেন্তে বলক। এয়া এতিয়া ঘৰটো পালোহি। এয়া এতিয়া ঘৰটো পালোহি, পাই এতিয়া গৈ আছোঁ। সেইটো ঘৰ হৈ আগফালে বনাই আছে আৰু তো পিনে দেখিছেনে, এয়া সৰু গেট আৰু দুটাই মানে য'ত সেৱা অৰ্চনা পূজা সকলোবোৰ কৰে, চোৱা চিতা কৰে। তো ইয়াতে মানে চোৱা চিতা কৰে দুটাই। আৰু ইপিনে কাষতে কাঠ চাঠ থৈ দিছে, কাঠ মানে কিবা এটা কামতে আৰু আনি থৈছে চাগে। আৰু আমি ইয়াতে জুই ফুৱাইছোঁ, এইকেইটা সিহঁতৰ সম্পত্তিকেইটা। আৰু আমাৰ বেটা আৰু দেউতাক ইপিনে এনেকৈ চব কাঠবোৰ থৈ দিছে। আৰু ইয়াতে মানে দেউতাৰ থাপনাখন অলপ দেখুৱাই দিছোঁ। ইয়াতে মানে দেউতাই ইয়াতে তুতি প্ৰাৰ্থনা কৰে আৰু পূজা অৰ্চনা কৰে। মানে অসুস্থ হৈ আছিলে, গাটো খুব বেয়া হৈ আছিলে 10 দিনমান। তো বিহুৰ ভোজ খোৱাৰ দিনাৰ পৰাই মই বেটাৰ কাৰণে বহুতখিনি কৰিলোঁ আৰু পূৰা শৌচ কৰি আহিছিলে, পেট বেয়া কৰিছিলে, পূৰা হাগিছিলে। কি হৈছেনো বুলি এনেকৈ মানে মোক লাগিলে নেকি তাই বুলি আকৌ মানে জৰুৱালোগে, মানুহটোকে জৰুৱালোগে, তথাপিও ভাল হোৱা নাছিলে। আৰু আকৌ মেডিকেল নিও ভাল হোৱা নাছিলে। তো আকৌ মানে এইফালে ঠাইলৈ নিলোঁ, বেজৰ ওচৰত মানে ক'লে বৰ যিখিনি লাগিলে বুলি ক'লে। আৰু দেউতাই মানে খেৰ আৰু শুকান জলকীয়া গুনাই পঠালে তালৈ। মানে তাত মানে সৰিয়হৰ প্ৰয়োজন আছিলে, কিন্তু সৰিয়হ তাত আছিলে কাৰণে মোক নুখুজিলে সৰিয়হৰ। সেইটো কাৰণে তাত মানে খেৰ আৰু শুকান জলকীয়া তাত জ্বলাই কিনে মানে বেটাৰ গাৰ পৰা সেইটো যিখিনি লাগি আছিলে যে সেইটো মানে খেদিলে, সেইটো মানে গাৰ পৰা আঁতৰালে। তো সেইদিনাখনৰ পৰা বেটাৰ গাটো ভালে আছে, সম্পূৰ্ণ সুস্থ হৈ গ'ল। এইখিনি কাম কৰাৰ পাছত ভাল হৈ যাব, চিন্তা কৰিব নালাগে, ভাল হৈ যাব বুলি ক'লে। সঁচাকৈ ভাল হৈ গ'ল। বহুত ধন্যবাদ দেউতাক। তাৰ পৰা মানে বেটাই অলপ ভাল পাইছে, এতিয়া একদম সম্পূৰ্ণ সুস্থ হৈ গ'ল দেই। বহুত ধন্যবাদ দেউতাক, বেটাৰ ভাল হোৱাৰ কাৰণে। আৰু যাতে তাৰো কুশলে তাৰো ভাল হয়, আহিবলগীয়া দিনবোৰ সকলোবোৰ তাৰো যাতে ভাল হৈ ভালকৈ চলাই যায় তাৰ থাপনাখন। আৰু আমাৰ বেটা এতিয়া সম্পূৰ্ণ সুস্থ হৈ গ'ল। এতিয়া হাঁহি মাতি ফুৰা ফূৰ্তি কৰি ঘূৰি ফুৰিছে এতিয়া, আৰু মনটো বহুত ভাল লাগিছে। আৰু এয়া আমাৰ বেটা, এইটি দেখিছে দে, এইটি কি কুক কৈ দিয়া বেটা, কুক কৈ দিয়া, কুক কৈ দিয়া বেটা, কুক কৈ দিয়া বেটা। কি খাইছা? লালটি ওলাই গৈছেগে, লালটি ওলাই গৈছে। কি খাইছা? বাদাম খাইছা? গ'লগে দেই। ক'ত গৈছা? হাই কৈ দিয়া বেটা, হাই কৈ দিয়া। এইটি কেলে পেলাই দিছা? কেলে বাদাম উলিয়াই দিলা? বেয়া পোৱা নেকি তুমি? কৈ দিয়া বেটা, হাই কৈ দিয়া। আমাৰ বেটা হাঁহ ভাল হৈ গ'ল ন? আমাৰ ধুনীয়া মানুহ এতিয়া হাঁহ ভাল হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। বেছি দীঘল কৰিলে আপোনালোকৰে চাই ভাল নালাগিব নহয় জানো। তো অন্য এটা ভিডিঅ' সৈতে তেন্তে লগ পাই আছোঁ আকৌ। বাই বাই।